আশা কৰোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু আজি হৈছে লক্ষী পূজা। লক্ষী পূজা আজি মোৰ বিয়াৰ পিছত ফাৰ্ষ্ট টাইম এইখন ঘৰত। আৰু আজি লক্ষী পূজা ভাগ কেনেদৰে মানে আমি পাতোঁ, কি কৰোঁ, সকলোবোৰ দেখাই যাম ভিডিঅ'টোৰ জৰিয়তে। যিহেতু পূজা ভাগ মায়ে কৰিব, যিহেতু মা আছে মায়ে কৰিব, মই নকৰোঁ। যিহেতু যিকোনো পূজাই হওক কিবাই হওক মায়ে কৰে গোটেইখিনি। আৰু ঘৰৰ সকলোবোৰ কাম চাম কৰি হৈ গ'ল, ঘৰ চৰ চাফা কৰি ল'লোঁ। আৰু কাপোৰ ধুইছিলোঁ, কাপোৰখিনি জাষ্ট ধোৱা হৈছেহে, আৰু কাপোৰখিনি মই মেলি লওঁ। আৰু কাপোৰবোৰ মেলি দিলোঁ, ধোৱা হ'ল যিহেতু। আৰু চাওকচোন বতৰটো ইমান ধুনীয়া আছিলে, অলপ অলপ ৰ'দ, কিন্তু ৰ'দটো গাত ল'ব পৰা হিচাপেই আছিলে। আৰু দেখিছেনে টাবত ইমান ধুনীয়াকৈ ৰোৱা জলকীয়াকেইটা, ঘৰৰ জলকীয়া পকি আছে একদম, ইমান মৰম লাগিছে। চিঙা নাই, মৰমতে থৈ দিছোঁ। আৰু লগতে দুটামান টাবত দুজোপামান বেলেগ বিভিন্ন ধৰণৰ গছ ৰোৱা হৈছে, যিহেতু ৰ'দবোৰ কম পৰে সেইফালে। আৰু পাতবোৰ অলপ অলপ মৰি যোৱা নিচিনা হৈ গৈছে। পানীটো এইকেইদিন সেইকাৰণে দিয়া নাই, কমকৈ দিছোঁ। আৰু অলপ অলপ ডাঙৰ হ'বলৈ সময় লাগিব। লক্ষী পূজা উইচ কৰি দে চবকে। হেপী লক্ষী পূজা অল অফ ইউ এণ্ড ইউ। আৰু আনফালে মায়ে প্ৰসাদৰ কাৰণে নাৰিকল ৰেডি কৰি আছে, কাটি আছে। আৰু মই ইফালে হাজবেণ্ডক কৈ আছোঁ যে মায়ে দিনটো একো খোৱা নাই, যিহেতু জুচ এটা আনি দিয়া। ইমান ক'ব লাগে জানেনে, এটা কথাকে বাৰে বাৰে কৈ থাকিব লাগে, কিন্তু কথাবোৰ ভালদৰে গুৰুত্ব হিচাপে নলয়। এই তাইৰ লগতে খেলি আছে, কিবাকিবি জেমছ আনিছে খাবলৈ, কিন্তু মালহে একো অনা নাই যে মই চিঞৰ বাখৰ কৰি আছোঁ, সেইকাৰণে যাব লাগে বজাৰত। কাম বন হৈ গ'ল, আজৰি হ'লোঁ সকলো কাম বন কৰি। আৰু এতিয়া বজাৰলৈ যাম, দুটামান বস্তু আনিব লগা আছিলে পূজা বুলি। পূজা যিহেতু সন্ধিয়াৰ পৰা কৰিব, আৰু পূজাৰ কাৰণে পূজাৰে দুটামান বস্তু আনিব লাগিব। তো এতিয়া বজাৰলৈ যাম, আৰু এই বজাৰলৈ ওলাই আহিছোঁ। বজাৰ পৰি গ'লে শেষে আৰু। আহি পেলাই আকৌ ডেক'ৰেশ্যন কৰিব আছে ন বেবী। মানে ই আৰু মই একেলগে ডেক'ৰেশ্যন কৰিম, কৰাই নাই, 3টা পাইছেহে, তেওঁ ওলাই আহিছোঁ অলপ, বেবী এটা লৈ যাওঁ। ডেক'ৰেশ্যন কৰিবলৈ একো নাই হয়নে, লাইটকেইটা বাহিৰে লাইটকেইটা আছে। আৰু কলপুলি দুটামান কিনি লৈ যাব লাগিব, যদিহে আনিবলৈ দিছে বেলেগ এটা মানুহক। যদি তেখেত সি আনে তেতিয়া আমি নানোৱেই আৰু এতিয়া। এই সৰুডাল লোৱা, ৰঙাডাল। ফুল লৈ লৈছোঁ, ফুল নাপালোঁ, চক বজাৰ পাই গ'লোঁ ফুল ল'বৰ কাৰণে এতিয়া হয়নে। ধুনীয়া ফুল আৰু কি ল'ব আছে। মোৰ ফুলটো পোৱাৰ পিছতে ভাল লাগিছে। আৰু কালি চাই গৈছিলোঁ তো, ৰংগলী বনাবৰ কাৰণে মই কালাৰ লৈ লৈছোঁ। আৰু এইফালে একদম কলগছ মানে মূৰ্তিটো স্থাপন কৰা ঠাইখিনি ৰেডি কৰি আছে হাজবেণ্ডে, দেখিছেই। আৰু মই ইফালৰ পৰা কিবাকিবি এটা হেল্প কৰি দি আছোঁ তেওঁক। আৰু ইফালে মই ৰংগলীটো বনাইছোঁ, চাওকচোন কেনেকুৱা হৈছে। কিন্তু ফাৰ্ষ্ট টাইম লাইফত মই ফাৰ্ষ্ট ৰংগলী বনাইছোঁ এইটো। আৰু এনেই কিবাকিবি ডিজাইন কৰি পেলাই লাষ্টত এয়া মায়ে অকণমান মূৰ্তিটো স্থাপন কৰিবৰ কাৰণে অকণ কিবাকিবি আঁকি দিছে। আৰু এয়া মই পূজালৈ ৰেডি হৈছোঁ, এনেই কিবা এযোৰ পিন্ধিছোঁ আৰু সাধাৰণ হিচাপে। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু এই লাষ্টত পূজা আৰম্ভ হৈ গ'ল, মা মই দুয়োজনীয়ে সেই আশীৰ্বাদ লৈছোঁ একেলগে। এতিয়া পূজা কৰা হৈ গ'ল, তাৰপিছতে এতিয়া প্ৰসাদ দিবলৈ আছে লাষ্ট। আৰু মায়ে ক্ষীৰ বনালে, আৰু প্ৰসাদ এফালে ৰেডি হৈ আছে। তো দিম আৰু অকণমান দেৰিকৈ, দেউতাহঁত আহি পোৱাহি নাই যিহেতু। লক্ষী পূজাতনো কোনে আঙুঠি পিন্ধে বাৰু, যিমান পাৰে ইমান ধুনীয়া দিব লাগে দেই, এটাহে পিন্ধিলে দুটা দে। কোনৰ আঙুঠি পিন্ধে বোলে লক্ষী পূজাত, শুনিছে কথা হে। আৰু সোণৰ চেণ্ডেল দে, সোণৰ চেণ্ডেল দে। মোকে পূজাচোন লক্ষী বুলি, মই তোমাক হেৰি কৰিম বুজিছা। এয়া মায়ে ক্ষীৰ বনালে, ক্ষীৰ নাৰিকল দি বনাইছে দেই। আজিহে বহুতখিনি ভাল হৈছে। চাই দিওঁ, বাটাৰ চাহটো মোৰ ফেভৰেট হয় বহুত। এতিয়া জুয়ে প্ৰসাদ দিবলৈ গৈ আছে মানুহৰ ঘৰত, লগতে ময়ো আহিছোঁ। এইফালে ঘূৰি দিয়া পা বেবী, সৰুৱে হৈ আছে এতিয়া হা। আগতে বোলে সৰুতে কি কোৱা, কি কৈছিলা? প্ৰসাদ বিলাইছিলোঁ, চাকৰি চাকৰি বাৰ 6 বছৰ হৈ গ'ল। হা
চাকৰিৰ পৰা 6 বছৰ হৈ গ'ল অঁ এতিয়াও পঠাই থাকে এতিয়া প্ৰসাদ দিবলৈ পঠাইছে ন হা একো নহয় এতিয়া সৰুৱে হৈ আছা তুমি অঁ আৰু এয়া মোৰ ভণ্টি আমাৰ ঘৰৰ ওচৰৰে আৰু তাই লাজকৈ প্ৰসাদৰ পাতখন লৈছে মাকে আকৌ কৈ আছে যে ভিডিঅ' যদি কৰি আছ মোক উঠাবি দেই বোলে কিন্তু এয়া দেখাই দিছোঁ আৰু মোৰ মামী আৰু এইফালে মামা দেই এয়া তো ভিডিঅ'টো আজি ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বেল আইকনটো চাইডৰ লগাই দিব আৰু আজিলৈ আহিছোঁ তেনে বাই বাই টেক কেয়াৰ টাটা